বজোৱা চাকি জ্বলাম আহা ইয়াতে চাকি আহ বলা বলা আৰু আমি আহিলোঁ পূজা কৰি ইহঁতে আগতে গ'ল আৰু ভোক লৈ আহিছোঁ ইহঁতৰ ভাগৰ দুটা আৰু এতিয়া ঘৰত যাম ঘৰত বহুত কাম আছে বাৰ্থডে বুলি ৰেডি হৈ ল'লোঁ আৰু ইফালে মোৰ হাতত চালি আছে আৰু আমাৰ ডেক'ৰেশ্যন সুন্দৰী বা ইছৰাম মুখখন সকলোকে মোৰ অন্য এটি ভিডিঅ' লাগাল সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে আৰু আজিৰ ভিডিঅ'টো একদম বহুতেই বিশেষ হয় আৰু ভাল হয় আৰু আজিৰ দিনটো কাৰণ আজি হৈছে আমাৰ মৰমৰ পাহিৰ জন্মদিন মানে বাৰ্থডে তাইৰ আৰু তাই এতিয়া মানে আজি 3 বছৰ কমপ্লিট হয় কালিৰ পৰা 4ত সোমাব আশা কৰিছোঁ আপোনালোকেও তাইক বহুত মৰম দিব বুলি আৰু এতিয়া যাব ওলাইছোঁ মন্দিৰলৈ আমাৰ ঘৰৰ গোটেইকেইটাই ভাবিছোঁ ভগৱানৰ চকুনত প্ৰাৰ্থনা কৰি আহোঁ আৰু দিনটোনো কি কি কৰোঁ সকলোখিনি আপোনালোকক দেখাই যাম বুলি চেষ্টা কৰিম আৰু দেখাবলৈ কি কিনো কৰোঁ বিশেষ একো নাই এনেই সৰুকৈ অকণমান কিবা বা ভিডিঅ' দিছোঁ আৰু এতিয়া যাওঁ মন্দিৰলৈকে আৰু তাৰ আগতে চাই লওক ৰাতিনো আমি কি কি কৰিলোঁ তেনেহ'লে ব'লক ভিডিঅ'টো এয়া আমাৰ আহি গ'ল পাহিৰ পেহীয়েকহঁত এজনী ডাঙৰ এজনী মাজু এজনী সৰু বাৰ্থডে যিহেতু পাহিৰ বাৰ্থডে প্ৰথম এয়া হজম কৰি লোৱা কালিলৈকে খাব পাৰিব আৰু এতিয়া 12টা বজা নাই আৰু কেক কাটিব আহিছে ইহঁতি আৰু এতিয়া মোক পুৰা একদম হাতৰ সুধি আছে আমাৰ এইকেইটা একদম পুৰা চাওঁ એટલે মাইক চাইক লৈ আছে একদম মাইক চাইক লৈ আছে আৰু মই এটা নে দুটা দিলো আৰু মানে আজি আইকিউ টেষ্ট হৈছে কিমান ইন্টেলিজেন্ট এতিয়া ৰাতি 12 কেইটা 11টা 40 হ'ল আৰু 12টা বাজি গ'ল চাবি আকৌ টাইমটো গুচি যাব আমি বোলে কৰি আছো কেক কাটি কাটি সব ঘৰলৈ গুচি গ'ল আৰু আমাৰ পাহিৰো আজিৰ পৰা 3 বছৰ কমপ্লিট হৈ গ'ল আৰু কালিনো কি কি কৰোঁ সকলোখিনি দেখা যাম ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ ক'ত যাম মা হেপী বাৰ্থডে মা তোমাৰে হয় আমি এতিয়া ক'ত যাম নমো যাম হাই দিয়া এইফালে হাই দিয়া এবাৰ চোৱা এইফালে চোৱা নমো দিব যাম কোৱা স্কুটিত নাযাম খোজকাঢ়ি যাম ওচৰতে হয় আকৌ কোচ যাব ক'ত এইটো আমাৰ কোচ ব'লা ব'লা এই মা এইটো মা আমাৰ নবৌ কি হ'ব ডাঙৰ ব'লা ব'লা আহা আমি জানা কথা আৰু আমি আহি পালোঁ ইয়াত জে বিজত সোমাইছোঁ যিহেতু গণেশ মন্দিৰত যাম আৰু সেইকাৰণে ল'ব ওলাইছোঁ এইফালে আমি বুন্দিয়া লাৰু আৰু আহি আমি পাই গ'লোঁ গণেশ মন্দিৰ আৰু আপোনালোককো ভাবিছোঁ অকণমান বাহিৰৰ পৰিৱেশটো দেখাই দিওঁ আৰু সঁচাকৈ একদম ইমান ভাল লাগে নহয় মানে মনটো কিবা এটা শান্তি লাগি যায় আহি আৰু ভাবিলোঁ সেইকাৰণে আপোনালোকক এবাৰ দেখাই দিওঁ চাকি জ্বলাম আহা ইয়াতে চাকি আহ বলা বলা বজা 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 বজোৱা 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 আমি ভাল আৰু ন ভোক দি আছো এ চোৱা মাছ আছে ধুনু চোৱা ভোক দি আছে নেকি ভাল ছোৱালী নিজে খাব কি বনাই
আমাৰ লাগ ভাল আছে আৰু আমাৰ কপাল ভাল আছিলে আৰু যিহেতু কোনোবাই ভোগ দিছিলে আৰু খাবলৈ পালোঁ আমি সঁচাকৈ খাবলৈ বহুত ভাল লাগে ভোগকণ আৰু এয়া ইফালে পাহিহঁতকো খুৱাই দিছোঁ আৰু সিহঁতো মানে ফূৰ্তি আৰু তাইনো পায়স খাই বহুত ভাল খালোঁ পায় আজি ভোগ দিছে কোনোবাই আৰু আমি আহিলোঁ পূজা কৰি ইহঁতি আগতে গ'ল আৰু ভোগ লৈ আহিছোঁ ইহঁতৰ ভাগৰ দুটা আৰু এতিয়া ঘৰত যাম ঘৰত বহুত কাম আছে আৰু দেখাই থাকিম আপোনালোকক ইফালে পূৰা আমাৰ ডেক'ৰেশ্যন কৰি আছে সজাই আছে লাগি যোৱা লাগি আছা হ'ব আৰু আমাৰ বাৰ্থডে গাৰ্লৰ গাত তত নাই দেখাওনে সেই জনী ক'ত শুই আছে চা আজি কি হয় মই পাৰি নুখুৰিছো পুৰা বেলুন ফুলাই দিয়া বাপেকে পুৰা বেলুন ফুলাই আছে আমাৰ দীপা এয়া একদম পুৰা স্পেচিয়েল বনাই আছে এয়া আমাৰ দীপা পুৰা মাংস বনাইছে ছাগলী মাংস আৰু আমাৰ পুৰা একদম ডেক'ৰেশ্যন কৰা হৈ গৈছে আৰু সিহঁতি কৰিলে আৰু আমাৰো খানাও প্ৰায় ৰেডি হৈ গৈছে এয়া হৈছে বাটাৰ চিকেনো ৰেডি হৈ গ'ল আৰু ইফালে পনীৰো হৈ গৈছে আৰু এইবাৰ বহাই দিছে ইফালে মাটন অকণমান ৰেডি হ'ম আৰু একদম আমাৰ বাৰ্থডে কালৰ একদম ফূৰ্তি একদম কিবা হৈ গৈছে এইবিলাক মানে ডেক'ৰেশ্যন কৰা দেখা পাইছে আৰু আমি বাৰ্থডে বুলি ৰেডি হৈ ল'লোঁ আৰু ইফালে মোৰ হাতত চাবি আছে আৰু আমাৰ ডেক'ৰেশ্যনটো আপোনালোকক দেখাই দিওঁ দেই এয়া হৈছে কি কি বস্তু আছিলে এয়া আমাৰ ডেক'ৰেশ্যন বাৰ্থডে কাৰ্ডত দেখাই আছোঁ একদম তাই ওলাই আছে লগ বনাই আছে আৰু আমাৰ এয়া আহি গৈছো আমি মইনা কলিজাখন আহিছে আমাৰ মোক নতুনকৈ দেখা পাইছা এজনী আমাৰ লিপিৰ ফ্ৰেণ্ড হয় মোৰ এজনী জিগৰি দোস্ত জিগৰি দোস্ত এতিয়া আৰু বাৰ্থডে খাব আহিছে আৰু বন্ধু আমি প্ৰথম আহিছে আমাৰ প্ৰথম জুপি আহিছে মানে তাৰপিছত এওঁলোক আহিছে আৰু এতিয়া বাৰ্থডে আমাৰ ষ্টাৰ্ট হ'ব আৰু ন আমাৰ টিকলি আহিছে টিকলি আহিছে হাই গাইস টিকলি বাৰ্থডে খাব আহিছে পাহিবাৰ ন আমাৰ ইয়াত নাহৰ দা বাৰবাৰী হোষ্টেল আমাৰ ঘৰৰে হয় আৰু আমাৰ এই ইফালে বাৰ্থডে গাল ৰেডি আৰু দাদাক আৰু ধুনীয়াকৈ একদম ফূৰ্তিত কিবা হৈ গৈছে আৰু ডেক'ৰেশ্যনবিলাক দেখিছে যে আৰু দুইটাই একেলগে বহিও লৈছে 12টা কণী 3খন চামুচ এখন প্লেট কোৱাচোন মই কোন বহুত ইজি ঘৰে ঘৰে আছে 12টা কণী 3খন চামুচ এখন প্লেট কি পুৰা হাতৰ খুদা খুদি বাপৰে বহুত ইজি মই জানো মই নকৰো আকৌ আমাৰ এইফালে সুন্দৰী কেইজনীয়ে কিবা একদম হাতৰ সুদাসুদি কৰি আছে বাৰ্থডে বুলি ডেইলি চাও ডেইলি চাই খুশি পিন্ধিও আছে খুশি পিন্ধিও 3খন চামুচ এখন লৈ যাওঁ এতিয়া ডাইনিং হললৈ দৰ্জা মাৰি দিওঁ মা একবাৰ মাৰাই গৈছে দৰ্জা ইয়াতে থাকিলে কিবা বেলেগ লাগে ন সেইটো ৰুমতে হৈ আছে ইয়াতে হোৱা যেন নালাগে বাৰ্থডে আছে যেন নালাগে এইটো আৰু যিহেতু এইবাৰ বাৰ্থডে বুলি বেছি মানুহ মাতা নাই আৰু ঘৰবিলাকে আৰু ইফালে থাকিলে বাৰ্থডে থকা যেন লাগাই নাই যিহেতু লাষ্টৰ মোৰ ফালে পাতিছে
কেক খোৱা আমাৰ ডিম্পিমাৰ পিছফালে চাও আমাৰ ডিম্পা পিছফালে চাও ডিম্পিমা পিলি তো কেক কাটিং সেৰেমনি শেষ এ ককা গিফট আনিছে গিফট লোৱা গিফট লোৱা হ্যাপি বার্থডে এই থ্যাংক ইউ কোৱা Yeah. এইটো 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 আমি বাইৰ পেলাই থ্যাংক ইউ কোৱা পেক থ্যাংক ইউ কৈ দিয়া বা এটা কেক খোৱাত ব্যস্ত বাপৰে মোক দিয়াই নাই কেক আমিও কেক পোৱা নাই ভোক লাগিছে মোৰ হেপী বাৰ্থডে থ্যাংক ইউ কোৱা কেনেকুৱা লাগিছে ধুনীয়া লাগিছে মন মাৰে অকলে অকলে বহি আছে আমাৰ বাৰ্থডে গাৰ্ল কি হ'ল গা বেয়া অ মোক কলিজা কাণত আহিছে খাইছো গাইজ খাইছো এয়া ইমান চিন্তা কৰি নাখাবা খোৱা আমি মানে ৰখি আছো দিয়া না আমাক আৰু এইবাৰ যিহেতু তাই বাৰ্থডে বুলি অকণমান জনা হৈছে সেইকাৰণে তাই মানে বহুত ফূৰ্তি আৰু দিনটো ইমান খেলিছে আৰু এতিয়া বাজিছে ৰাতি 12টা আৰু তাই মন পচন্দৰ মানুহকেইটাৰ লগত অকণমান ডান্স কৰিছে আৰু চবেই তাইৰ লগতে অকণমান ডান্স কৰিছে আৰু আপোনালোকে তাইক আশীৰ্বাদ কৰিব আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আজিলৈ আহিছোঁ বাই বাই